নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম গাহৰি মাংসৰ আচাৰ। গাহৰি মাংসখিনি প্ৰথমে মই ভালদৰে ধুই লৈছোঁ। গাহৰি মাংসৰ আচাৰ বনাই খাবচোন। গাহৰি মাংসৰ আচাৰ বনালে কেইদিনমানৰ কাৰণে ধুই পেলাই খাব পাৰে। কেতিয়াবা যদি আঞ্জা নাথাকে ঘৰৰ, গাহৰি মাংসটোৱে খাব পাৰে ভাতৰ লগত। এতিয়া মাংসখিনি বইল কৰা হৈছে। এতিয়া ধুই ল'ম ভালকৈ। এতিয়া মাংসখিনি সৰুকৈ কাটি লৈছোঁ। ডাঙৰ থাকিলে অলপ বেয়া হয়, অলপ সৰুকৈ কাটিব লাগে। আচাৰ বনোৱা হয়তো, সেইকাৰণে মাংসখিনি সৰুকৈ কাটিব লাগে। এতিয়া প্ৰয়োজন অনুসৰি নিমখ লৈছোঁ, হালধি লৈছোঁ, পাঁচফোৰণ লৈছোঁ আৰু জিৰা লৈছোঁ, পকা জলকীয়া লৈছোঁ, আদা, পিঁয়াজ, নহৰু লৈছোঁ। এতিয়া মই জলকীয়াখিনি তেল নিদিয়া কৰি ভাজি ল'ম। অকণমান আধা সিজাকৈ ভাজিম। জিৰা দিছোঁ, জিৰাখিনিও ভাজি ল'ম। তাৰপিছত মই জিৰাখিনি ভজা হোৱাৰ পিছত লাহেকৈ অকণমান পিচি ল'ম। এতিয়া জিৰা আৰু শুকান জলকীয়াখিনি অকণমান পিচি লৈছোঁ। ইমান মিচমিচিয়া কৰিব নালাগে, এনে আধাকৈ পিচিব লাগিব। জলকীয়াখিনি আধা ভাজি ল'ম। জলকীয়াখিনি ভাজা হৈ গ'ল, এতিয়া উঠাম। উঠোৱাৰ পিছত আদা নহৰুখিনি তেল দিম। তেল দি কিনে আদা নহৰুখিনি ভাজি ল'ম। অলপ ৰঙচুৱা কৰি ভাজিম আদা নহৰুখিনি, মানে এইখিনি আচাৰত দিমতো। কেতিয়াবা আৰু মাংসখিনি যদি অলপ খাই পেলাই যদি আমনি লাগে, তেতিয়া আদা নহৰুখিনি ওলাই পেলাইও খাব পাৰিব, তেলত দিয়াখিনি। আৰু আচাৰত দিয়া জলকীয়াখিনিও খাব পাৰিব। এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি আধা ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই মাংসখিনি দিম। প্ৰয়োজন অনুসৰি হালধি আৰু নিমখখিনি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া মাংসখিনি দিছোঁ। এতিয়া মাংসখিনি দি মাংসটো ভালকৈ লৰাই ভাজিব লাগিব। তাৰপিছত মাংসখিনি যিমান তেল ওলাব সিমান ভাল হ'ব। তেলখিনি তেতিয়াহে আচাৰত থাকিব। আচাৰততো এক্সট্ৰা বেলেগ তেল দিয়া নহয়, গাহৰি মাংসৰ তেলখিনিয়ে থাকে। গাহৰি মাংসৰ তেলখিনি ভালকৈ ওলালে তেতিয়াহে গাহৰি মাংসৰ আচাৰটো খাবলৈ ভাল লাগে। মাংসখিনি অলপ ভাজোতে সৰু হৈ যাব লাগিব। সৰু হৈ গ'লেহে আচাৰখিনি ভাল হ'ব। এতিয়া মই আগতে ভাজি থোৱা জলকীয়াখিনি দিছোঁ আৰু ৰঙৰ বাবে অকণমান ৰেড চিলি দি দিছোঁ। আৰু আগতে ভাজি থোৱা আদা নহৰু এইখিনিও দি দিছোঁ লগতে। এতিয়া মাংসখিনি লৰাই দিম। মাংসখিনি ভালকৈ ভাজিব লাগিব। অকণমান সময় ভাজাই থকাৰ পিছত মাংসখিনি সৰু হৈ যাব। এতিয়া এই তেল ওলায়ে আছে। তেলখিনিয়ে আৰু বেছিকৈ ওলাব লাগিব। যিমান তেল উলিয়াব সিমানেই ভাল হ'ব, কাৰণ মই তাতে বেলেগ তেল নিদিওঁ। এতিয়া মই আগতে পিচি থৈ দিয়া জিৰা আৰু শুকান জলকীয়াখিনি দিছোঁ। শুকান জলকীয়া আৰু জিৰাখিনি দি আকৌ লৰাই দিছোঁ। এয়া চাওক মাংসখিনিত কিমান তেল ওলাই আছে, ইমান ধুনীয়া হৈছে। এতিয়া মই গেছটো নুমাই দিছোঁ। চাওকচোন বন্ধু বান্ধৱীসকল, ইমান ধুনীয়া হৈছে। বনাই খাবচোন আপোনালোকেও গাহৰি মাংসৰ আচাৰ। এয়া মই ভিনেগাৰ লৈছোঁ। মাংসখিনি ভালে থাকিবৰ বাবে মই ভিনেগাৰ দিছোঁ 3 সোপা।
আপোনালোকে মাংসটো মাজে মাজে ৰ'দত উলিয়াই দিব পাৰে কাৰণ বেয়াও হ'ব পাৰে। আচাৰটো ভালে থাকিবৰ কাৰণে মাজে সময়ে ৰ'দত উলিয়াই দিবই লাগে। আমৰ আচাৰ বনালেও আমি মাজে সময়ে ৰ'দত উলিয়াই দিওঁ। সেনেকুৱা আচাৰবিলাক মাজে সময়ে ৰ'দত উলিয়াই দিবই লাগে। এয়া মোৰ আচাৰখিনি হৈ গ'ল। এতিয়া মই কাঁচৰ বৈয়াম এটা লৈছোঁ। ইয়াতে মই সোমাই থ'ম। কাঁচৰ বৈয়াম নহয়, প্লাষ্টিকৰ বৈয়ামো ল'ব পাৰে। মোৰ তাৰমানে কাঁচৰ বৈয়াম আছে, সেইকাৰণে মই কাঁচৰ এটা বৈয়ামত সুমুৱাই থৈছোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।